প্ৰমোদ বড়ো ইতিমধ্যে MP হ'ল। তেওঁ যদি তামোলপুৰত জিকে তেওঁ MP-টো ৰাখিব নে MLA-টো ৰাখিব? ডেফিনেটলি MP-টো ৰাখিব। আকৌ বাই ইলেকশ্যনে হ'ব তামোলপুৰত। এতিয়া প্ৰমোদ বড়োৱে 2টা পোষ্ট অলৰেডি লৈ আছে, MCLA-ও হৈ আছে আৰু MP-ও হৈ আছে, MLA-ও হ'ল, তাৰমানে 3টা পোষ্ট হ'ল, এটাটো এৰিব লাগিব। গতিকে তামোলপুৰত আকৌ বাই ইলেকশ্যন হ'ব। সেইকাৰণে মই ভাবোঁ বাই ইলেকশ্যন পাতি থাকিলে অঞ্চলটোৰ লষ্ট হয়। প্ৰমোদ বড়ো ৰাজ্যসভাত থাকক, বিশ্বজিৎ দৈমাৰী বিধানসভাত থাকক। ইয়াত একো বাই ইলেকশ্যন নহয়। প্ৰমোদ বড়ো ইয়াত মানে বাই ইলেকশ্যন কৰিবলৈ ইলেকশ্যন খেলা নাই। প্ৰমোদ বড়ো ইলেকশ্যন খেলিছে UPPL-ৰ নীতিৰ আধাৰত, UPPL-ৰ সিদ্ধান্তৰ আধাৰত, UPPL-ৰ মিছন ভিজনটো বাস্তৱত ৰূপায়ণ দিবৰ কাৰণে। যেনেকৈ 5টা বছৰ কাউন্সিলত কাম কৰিছিলোঁ, অসমত আহি আছোঁ আমি আমাৰ এজেণ্ডা লৈ পেলাই অসমৰ পিছপৰা জনগোষ্ঠী, অসমৰ অৱহেলিত জনগোষ্ঠী, অসমৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী যিসকলে আজিলৈকে ন্যায় পোৱা নাই তেখেতসকলৰ কাৰণে কাম কৰিবলৈ আমি আহি আছোঁ। চাওক, তেখেতসকলৰ সিদ্ধান্ত ভুল হৈছে। তেখেতসকলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক তাতে কেণ্ডিডেট হিচাপে দিবই নালাগিছিলে। যিহেতু তেখেতসকলৰ ভুল হৈছে, ইয়াৰ কাৰণে আমি ভৰিব নোৱাৰোঁ। UPPL দল 2015 চনত গঠন হৈছে বড়োলেণ্ডৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আগুৱাই নিবলৈ, গণতন্ত্ৰটো শক্তিশালী কৰিবলৈ, ন্যায় দিবলৈ, শান্তি প্ৰতিষ্ঠা কৰিবলৈ, অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়িবলৈ। আমাৰ এজেণ্ডাটো বহুত ডাঙৰ, তেখেতসকলৰ এজেণ্ডাটো সৰু। এজন বিধায়ক জিকাই দিয়াৰহে এজেণ্ডা। আমাৰ এজেণ্ডাটো 35 লাখ জনগণৰ শান্তি নিৰাপত্তাৰ এজেণ্ডা। অসমৰ 3.5 কোটি জনগণৰ ভিতৰত 146 লাখ জনগোষ্ঠীক ন্যায় দিয়াৰ এজেণ্ডা। গতিকে আমাৰ এজেণ্ডাত তেখেতসকলৰ এজেণ্ডাটো বহুত সৰু।